Hello everyone, welcome to Swasmita Kitchen and subscribe to my channel and press the bell icon. Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো বিস্কুটৰ এটা অতি সহজ আৰু টেষ্টি ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু যদি ভাল পায় লাইক কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি টকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। তেন্তে চাওঁ আহকচোন এই ইনষ্টেণ্ট কুকিজটো মই কেনেকৈ বনালোঁ। বহুত ইজি হয়, এইটো নানখটাই বুলিও ক'ব পাৰি, আপোনালোকে যি বুলি কৈ ক'ব পাৰে। মই ময়দা দিছোঁ, ময়দা মই 1 কাপ 1.5 কাপ দিম, আপোনালোকে আৰু দিওঁ বুলিও দিব পাৰে। তেতিয়া বাকীবিলাক বস্তুৰ ইনগ্ৰিডিয়েণ্টছৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব লাগিব। মই দিম বেচন মই 1.5 কাপ ময়দাত বেচন দিম 2 চামুচ। আপোনালোকে বেচন বা চুজি যদি নাথাকে তেন্তে স্কিপ কৰিব পাৰে। মই দি দিছোঁ, তেতিয়া খাবলৈ বেছি ভাল হয় গোটেইকেইটা বস্তু যেতিয়া মিক্স কৰি দিয়া হয়। আৰু মই বেচন 2 চামুচ দিম আৰু সেই একেখন চামুচৰ জোখাৰে মই চুজি 2 চামুচ দি দিম। আপোনালোকে চুজি বা বেচন যদি কিবা নাথাকে তেন্তে স্কিপ কৰিব পাৰে। অকল ময়দা দিও এই কুকিজটো আপোনালোকে বনাই খাই চাব পাৰে। এইটো ইনষ্টেণ্টলি আপোনালোকে কমেও আধা ঘণ্টা মানতে এইটো বস্তু বনাই খাব পাৰে। লগতে মই আধা চামুচ বেকিং পাউডাৰ এড কৰি দিছোঁ। বেকিং পাউডাৰ এড কৰি দিলে মানে বস্তুটো ভালদৰে সিজি উঠে। আপোনালোকে আধা চামুচ নহবা 1/4 চামুচ বেকিং পাউডাৰ দিব পাৰে, কিন্তু বেকিং সোডাটো নিদিব, তেতিয়া গোন্ধটো আহিলে খাবলৈ বেয়া হ'ব। এতিয়া মই লৈছোঁ 3 চামুচ ঘিউ। 3 চামুচ ডাঙৰ চামুচখনৰে 3 চামুচ ঘিউ লৈছোঁ আৰু সেই ঘিউখিনিত মই দিম চেনি। আপোনালোকে চেনিটো নিজৰ জোখ অনুসৰি দিব পাৰে। যদি বেছি মিঠা কৰোঁ বুলি ভাবে বেছিকৈ দিব পাৰে। মই কমেও এই সৰু চামুচখনেৰে চাহ চামুচখনেৰে 5 চামুচমান দিছোঁ আৰু চেনিখিনি মই আগতে গ্ৰাইণ্ড কৰি লৈছোঁ। আপোনালোকে চেনিখিনি পাৰিলে গ্ৰাইণ্ড কৰি ল'ব, তেতিয়া বেছি ভাল হয় বিস্কুটটো খাবলৈ। গ্ৰাইণ্ড কৰি ল'ব লাগিব চেনিখিনি। যদি গ্ৰাইণ্ডাৰ নাথাকে, মিক্সাৰ গ্ৰাইণ্ডাৰ নাথাকিলেও আপোনালোকে খুন্দি ল'লেও হৈ যাব। আৰু লগতে মই অলপ নিমখ এড কৰি দিছোঁ যাতে টেষ্টটো নিউট্ৰেল হৈ থাকে। আৰু মই অকণমান নিমখীয়া টাইপৰ কৰিম বুলি ভাবিছোঁ, মানে চেনিত অলপ নামকিনটো থাকিলেও ভাল লাগে বিস্কুটটো খাই, সেইটো কাৰণে মই আধা চামুচ নিমখ দি দিছোঁ। আৰু আপোনালোকে যদি নিমখীয়া বিস্কুট বনাওঁ বুলি ভাবে তেন্তে নিমখ অকণমান বেছি দি চেনিৰ পৰিমাণটো অলপ কমাই দিলে তেতিয়া আকৌ নিমখীয়া হৈ যাব। মই নেক্সট কেতিয়াবা ভিডিঅ'বিলাকত দিম বাৰু নামকিনকৈ কেনেকৈ বেকাৰী বনাব পাৰি। আজি জাষ্ট মই অলপ মিঠা টাইপতে দেখাম আপোনালোকক। আৰু সেই গোটেইখিনি চেনি, নিমখ আৰু ঘিউখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপাছত মই অলপ গাখীৰ দিলোঁ। আপোনালোকৰ ওচৰত যদি ঘিউ নাই তেন্তে আপোনালোকে ৰিফাইন তেল ল'ব পাৰে। ৰিফাইন তেল ল'লেও হ'ব ঘিউৰ ঠাইত। আৰু ৰিফাইন তেল ল'লে মানে আধা কাপ নহ'লে এখন চামুচেৰে জুখি ল'ব। ডাঙৰ চামুচখনেৰে 3-4 চামুচমান ৰিফাইন তেল দি দিলে হৈ যাব। নহ'লে বাটাৰো ল'ব পাৰে, আপোনালোকে বাটাৰ দিও এই বিস্কুটটো ধুনীয়াকৈ বনাব পাৰিব। ঘিউ, বাটাৰ নহবা ৰিফাইন, এই 3টা বস্তুৰ ভিতৰত যিকোনো এটা ল'লেই হৈ যাব। এতিয়া মই যোনখিনি ময়দা, বেচন আৰু চুজিৰ এটা মিশ্ৰণ বনাই থৈছিলোঁ, মানে মিক্সাৰটো বনাই থৈছিলোঁ, তাৰ অলপকৈ মই সেই ঘিউ যে মিক্সাৰটো বনাইছিলোঁ, ঘিউ মিক্সাৰটোত অলপকৈ ময়দা দিম। এইটো এইকাৰণে কৰা হৈছে যাতে প্ৰত্যেকটো বস্তুতে ভালদৰে ঘিউখিনি লাগি যায়, নহ'লে গোট মাৰি থাকিব পাৰে। সেইটো কাৰণে অলপকৈ দি পেলাইনি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে এইদৰে অলপকৈ ময়দা দি পেলাইনি এই মিক্সাৰটো বনাই ল'ব বিস্কুটৰ কাৰণে। আৰু আপোনালোকে এইটো সময়ত ঘৰতে যদি বিস্কুট খাওঁ বুলি ভাবিছে বনাই খাই চাব পাৰে। যিহেতুকে এতিয়া বাহিৰৰ বস্তুবিলাক আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়, সেইকাৰণে আপোনালোকে খুব কম সময়ৰ ভিতৰতে আৰু কম ইনগ্ৰিডিয়েণ্টছতে ঘৰতে যিখিনি বস্তু আছে সেই বস্তুখিনিতে আপোনালোকে বনাই খাই চাব পাৰে। আৰু এইটো বহুত ইনষ্টেণ্টলি হৈ যায়। আপোনালোকে 30 to 45 মিনিটছৰ ভিতৰত এই বিস্কুটৰ ৰেচিপিটো বনাই খাই চাব পাৰে। এবাৰ খাই চাবচোন, বহুত বেছি টেষ্টি হয়। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আৰু মই এতিয়া ঘিউ যিহেতুকে বহুত বেছি দিলেও খাবলৈ বেয়া লাগিব নহয় জানো, এতিয়া বস্তুখিনি ভালদৰে মিক্স হৈ যাবৰ কাৰণে মই গাখীৰ এনেকৈ 1 চামুচ 2 চামুচকৈ এড কৰি দিছোঁ। আৰু আপোনালোকে চাই ল'ব আপোনালোকৰ কিমানখিনি বস্তুৰ প্ৰয়োজন হ'ব। আৰু সেইদৰে মই ভালদৰে মঠি ল'লোঁ। বহুত বেছি মঠিব নালাগে, জাষ্ট গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যোৱাকৈ মঠিলে হৈ যাব। এতিয়া মই যোনটো প্লেটত, মানে যোনটো মোল মই যিহেতুকে অভেনত বনাম, তো কেক
বনোৱা বাতিটোতে মই অলপ ৰিফাইন তেল নহবা ঘিউ সানি লৈছোঁ মই ঘিউ সানিছোঁ আপোনালোকে ৰিফাইন তেল বা বাটাৰো সানিব পাৰে আৰু এতিয়া মই বিস্কুটৰ শ্বেপ দিম আপোনালোকে যিকোনো শ্বেপ দিব পাৰে কুকিজটোৰ কাৰণে মই জাষ্ট এনেকৈ গোল কৰি পেলাইনি পেৰা শ্বেপতে দি দিছোঁ আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো শ্বেপ দি দিব পাৰে আৰু ইয়া দেখিছেনে মই গোটেইখিনি বনাই ল'লোঁ বিস্কুটৰ শ্বেপ আৰু এইখন ফণি মই জাষ্ট এই ফণিখন অকল কিটচেনতহে ব্যৱহাৰ কৰোঁ আৰু এনেকুৱা আপোনালোকৰ যদি ফণি আছে তেনেকৈ আপোনালোকে শ্বেপ দিব পাৰে নহ'লে বা কাটাৰ চামুচ থাকিলে মানে আমি যে নুডলছ খাবলৈ যিখন চামুচ কাটাৰ চামুচ ব্যৱহাৰ কৰোঁ সেইখন ল'ব পাৰে নহ'লে লুচি বনোৱা হেতাখনেও অকণমান প্ৰেছ কৰি দিলে মানে কিবা এটা ডিজাইন হৈ যাব আৰু তেনেকৈ ডিজাইন দি ল'ব পাৰে যদি আপোনালোকৰ এইদৰে চাফা ফণি মানে কিটচেনত ইউজ কৰা ফণি নাই তেনেহ'লে আপোনালোকে ছুৰী কটাৰীখনেৰেও এইদৰে শ্বেপ দি ল'ব পাৰে যিকোনো শ্বেপ আপোনালোকৰ যোনটো শ্বেপ ভাল লাগে শ্বেপটো দি ল'ব আৰু মই এইদৰে ফণিখন ব্যৱহাৰ কৰি আগতে মই এটা ভিডিঅ' দিছিলোঁ ঝিনুক পিঠাৰ আপোনালোকে সেই ৰেচিপিটো চাইছেনে বাৰু সেইটো বহুত ইজি হয় খাবলৈ বহুত বেছি টেষ্টি হয় আপোনালোকে যদি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত ঝিনুক পিঠাৰ যোনটো ৰেচিপি ফণিৰ সহায়ত বহুত ধুনীয়া লাগে দেখিবলৈও বহুত সুন্দৰ হয় পিঠাবিধ আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম এবাৰ চাবচোন তাৰ পৰা আৰু এইদৰে মই অকণমান ঘিউ সানাৰ পাছত কুকিজখিনি এইদৰে মই দি লৈছোঁ আৰু মই অভেনত বনাম সেইটো কাৰণে অভেনত কমেও 20 মিনিটমান লাগিব 15 পৰা 20 মিনিট লাগিব অভেনত 180 ডিগ্ৰীত বনাম কমেও 10 মিনিট তাৰপাছত মই অভেনৰ 180 ডিগ্ৰীৰ পৰা 120 মান দি দিম অকণমান মানে টেম্পাৰেচাৰটো অলপ কমাই দিম আপোনালোকে যদি অভেন নাথাকে কেৰাহীটো এই কুকিজটো বনাই খাই চাব পাৰে কেৰাহীখন গৰম কৰিব কেৰাহীখনত গৰম কৰি পেলাইনি অলপ নিমখ দি এটা ষ্টেণ্ড দি পেলাই যোনখন প্লেটত আপোনালোকে বনাই দি পেলাইনি ঢাকি দিলে হৈ যাব গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আপোনালোকে এই কুকিজটো বনাব পাৰিব কেৰাহীত বনালেও সেই একে সময়ে লাগিব আপোনালোকে মাত্ৰ মাজে মাজে চেক কৰি থাকিব কিমানটো সিজিছে 30 মিনিটছমানৰ ভিতৰতে হৈ যাব আৰু ইয়াত দেখিছেনে মোৰ কুকিজখিনি বনোৱা হৈ গৈছে আৰু কিমান ধুনীয়া মচমচীয়া হৈছে আপোনালোকে এইদৰে বনাই খাই চাবচোন কেনেকুৱা লাগিলে ৰেচিপিটো মোক কমেণ্টত জনাব আৰু যদি ভাল লাগিল লাইক কমেণ্ট কৰিব যিসকল নতুন গৈছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব